সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। এই মানি প্লেণ্ট জোপা যোৱা বছৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা আনিছিলোঁ জানেনে। একেবাৰে সৰু পুলি এটা আছিলে, এতিয়া চাওকচোন ইমান লহপহকৈ বাঢ়িলে, ইমান ডাঙৰ হ'ল। এয়া এখন গুঠি হ'ল, এতিয়া আৰু এখন গুঠি আছোঁ, হৈছে আৰু আধা আছে আৰু গুঠিবলৈ। এয়া মোৰ ভাগিনৰ ঘৰত আছোঁ মই। সন্ধিয়া লাগি গ'ল, এৰাই নাই। এখন বোলে কৰি হ'লেহে বোলে এৰিব, বোলে তেতিয়াহে বোলে উঠিব বোলে বহাৰ পৰা। সেয়া দেখিছে, কৰিয়ে আছে, গাঁঠি আছে, দহি কৰি আছে। মোৰ মাহী আইতা হয় এয়া, কিন্তু বয়সত সৰু, মানে ডেকা হৈ আছে কাৰণে মই মাহী বুলিয়ে কওঁ, আইতা নকওঁ আৰু। এইফালে মই এটা ৰেচিপি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া শুকান মাছ বইল কৰি আছোঁ, দেখিছে। তাতে মই 2টা পিঁয়াজ লৈছোঁ আৰু আদা নহৰু অকণমান ল'ম। আৰু এয়া এনেকৈ সৰু সৰুকৈ বেঙেনা, মিডিয়াম চাইজৰ এটা বেঙেনা লৈছোঁ, বাকলিটো এনেকৈ গুচাই লৈছোঁ। গুচাই যাওকচোন ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ অকণমান অকণমান পিচ কৰি কৰি। এইফালে আকৌ ৰিমনৰ কাৰণে, বেটাৰ কাৰণে মানে পাচলি কাটি থৈছোঁ। এইফালে মগু দালি তিয়াই থৈছোঁ, আমি মচুৰ দালিটো ইমান নাখাওঁ, মগু দালি তিয়াই থৈছোঁ। এই মগু দালি আৰু এয়া এই পাচলিখিনি দি পেলাই ৰিমনৰ কাৰণে অকণমান থুপথুপীয়া বনাই দিম। এয়া চাওক, শুকান মাছখিনি মই যে গৰমাইছিলোঁ, এয়া চাওকচোন কিমান ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এই মাথাটো পেলাই দিছোঁ, দেখিছেনে। মই যেতিয়াই শুকান মাছ বনাওঁ তেতিয়া কিন্তু মই মাথাটো কেতিয়াও নিদিওঁ। শুকান মাছবোৰ মানে কিনি অনা যিহেতু এইখিনি শুকান মাছ, আৰু দিন হ'লে বোলে শুকান মাছৰ মূৰবোৰত পোক হয়, আৰু সেইকাৰণে এই মূৰকেইটা খাব নালাগে, পেলাই দিব লাগে। আৰু মই কেতিয়াও মূৰকেইটা নিদিওঁ, পেলাই দিওঁ। আৰু এনেকৈ মই চাফা কৰি ল'লোঁ, চাওকচোন ধুনীয়াকৈ চাফা হৈ গ'ল, দেখিছে আপোনালোকে। এইটো এতিয়া মই বনাম, কেনেকৈ বনাওঁ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এতিয়া মই পিঁয়াজকেইটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আনফালে মই যে শুকান মাছখিনি চাফা কৰি থৈছিলোঁ, অকণমান তেলত গৰম কৰি ল'লোঁ। এতিয়া কেৰাহী এখনত এনেদৰে অকণমান তেল দি পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছতে মই যিখিনি মছলা যুগুত কৰিছোঁ, মানে আদা নহৰু জিৰা জালুক আৰু অকণমান ইলাচি দিছোঁ, সেইখিনি আৰু বেলেগ মছলা একো তেনেকৈ মই নিদিওঁ, মানে আমি ইমান মছলাটো নাখাওঁ, কম খাওঁ যিহেতু। এয়া আমাৰ এনেকৈ মছলাখিনি যুগুত কৰি পেলাই মানে মই তেলত দি দিম। আৰু চাওকচোন কালাৰটো মছলাৰ ইমান ধুনীয়া আহিছে। এনেকৈ মই তেলত দি দিলোঁ, দি পেলাই অকণমান সময় মই ভাজিব লাগিব, মানে মছলা আৰু পিঁয়াজৰ কালাৰটো মানে অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। তাৰপাছত বেঙেনাখিনি দি পেলাই মই ভাজিলোঁ মছলাখিনিত, সেইখিনি ভিডিঅ'টো কৰা নহ'লে। আৰু শেষত এনেদৰে মাছ দি দিয়া হ'ল। চাওকচোন মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল, কি ধুনীয়া হৈছে নহয় কালাৰটো, দেখিয়ে খাওঁ খাওঁ লাগিছে পাই মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটাত জনাবচোন যদি ভাল লাগিছে। আৰু মোৰ পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে নতুন, প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব, লাইক এটা কৰিব আৰু আগলৈ ভিডিঅ'বোৰ চাই যাব। ধন্যবাদ।